এয়া আজি মই আই ঘৰৰ টোপোলা খুলিব লৈছোঁ দেই। আৰু মায়ে আমাৰ ঘৰ যিহেতু গাঁৱত, এয়া মায়ে কি আনিছে দেখাম দেই। এয়া প্ৰথমতে হ'ল চজিনা আনিছে, জোঁৱাইকৰ যিহেতু ব্লাড কমিছে বুলি গম পাইছে। আৰু এয়া খুৰী আৰু বা এজনে বিচাৰি এয়া ভেদাইলতাৰ পাত দি পঠাইছিলে, কিন্তু পাতখিনি শুকাই গ'ল আহোঁতে যিহেতু দিনটো লাগিছে। আৰু এয়া লৈ আহিছে মায়ে ঘৰতে হোৱা কলডিল, আৰু এইফালে আনিছে মনোহৰ কল, এয়া ঘৰতে হোৱা দেউতাই দি পঠাইছে কেঁচাকৈয়ে। আৰু এয়া পকিলত কিন্তু খাবলৈ বহুত মিঠা লাগিছিলে দেই। আৰু এয়া হ'ল ঘৰৰে ৰঙালাও, আমাৰ ঘৰত যিহেতু খেতি কৰে। আৰু এয়া হ'ল ঘৰৰ বাৰীতে হোৱা মাটি কঁঠাল, এইফালে তিয়ঁহ, আৰু এয়া খোলালীয়েকে দি পঠাইছে। চাব দেই কি দিছে। এয়া দিছে লোকেল চিকেন মাৰি কাটি বাচি একদম ধুনীয়াকৈ ভাজি দি পঠাইছে ভিনিয়েকৰ কাৰণে। আৰু এয়া দি পঠাইছে লোকেল মুৰ্গীৰ ডিম, আৰু লগতে এয়া হাঁহ কণীও আছে। আৰু মাৰ ঘৰৰ পৰা ঘৰত যিহেতু সকলো বস্তু হয় যে, মায়ে প্ৰায় টোপোলা বান্ধি লৈ আহে। এয়া মা অহাৰ পিছতে আমাৰ আলহীও আহিলে, আৰু মায়ে যিহেতু চিকেন লৈ আহিছে সেইকাৰণে আলহীক ভাত খাবলৈকে ক'লোঁ। এয়া আমাৰ ধুন মানুহে আইতাক আহি পোৱাৰ লগে লগে এয়া আইতাকৰ লগত ব্যস্ত, কি যে কৰি নাথাকে নহয়। মায়েও এইবিলাক কৰি থাকে যে, তাই সেইকাৰণে আইতাকক বহুত বেছি ভাল পায়। আৰু আমাৰ আলহী আহিছে ধুন মানুহ দেউতাকৰ মামাহঁত। আৰু এয়া মই মাংস বনালোঁ কলডিলৰ সৈতে। ধুন মানুহ দেউতাকৰ কাৰণে কিন্তু বইল কৰিছোঁ, তেওঁক অকণমান এনেই তেল অকণ দি মাংস দি পেলাই বইল কৰি দিছোঁ কলডিলৰ লগত। আৰু এয়া মায়ে দুয়োগৰাকী মা ব্যস্ত। এয়া মায়ে ফ্ৰিজত কিবা ভৰাইছে, তেওঁ শাক পাচলি কাটি দিলে। এইফালে এয়া শাহু মায়ে এয়া বাচন কেইটামানো মোক ধুই দিছে। এনেদৰে সকলোৱে সহায় কৰি দিছে, আলহী যিহেতু যাবগৈ ভাত খাই। আৰু এয়া মই ভাজিলোঁ ভাতকেৰেলা ভাজি, এয়া কলডিলৰ লগত মাংস বনালোঁ, এইফালে পাপৰ ফ্ৰাই কৰিলোঁ। আৰু এইফালে এয়া নেমু টেঙা ভোট জলকীয়া লৰালৰি কৰিছোঁ বহুত আলহী যাবগৈ কাৰণে। আৰু এয়া দালিও বনালোঁ। এনেদৰে আলহীৰ কাৰণে লৰালৰি কৰিছোঁ। আৰু ধুন মানুহ দেউতাকে শুকান ৰুটি খাব, সেইকাৰণে শুকান ৰুটি দিলোঁ। আৰু ময়ো মাজে মাজে অলপ ভিডিঅ' কৰি ৰাখিছোঁ, কণ্টেণ্ট ক্ৰিয়েটৰ যিহেতু, সেইকাৰণে ভিডিঅ' নকৰি কেনেকৈ থাকোঁ, হয়নে নহয়। আৰু এয়া ফাইনেলি আলহী আহি বহিলেহি, আলহীকে লৰালৰিকৈ খুৱাই লৈছোঁ যাবগৈ যিহেতু। এয়া মামা আৰু মামাৰ ল'ৰা, মামী যিহেতু ঘৰত নাই যে, সেইকাৰণে ভাবিলোঁ ঘৰত মাইকী মানুহ নাই, ভাতকেইটা খুৱাই পঠাওঁ। আৰু এয়া আলহী যোৱাৰ পিছতে আমি দুয়োগৰাকী মা মই এয়া বহি লৈছোঁ, ধুন মানুহক আগতীয়াকৈ খুৱাই ল'লোঁ। আৰু আলহী আহিলে মই সুদামুখে পঠিয়াবলৈ মোৰ বেয়া লাগে, কিবা এটা খুৱাই পঠাব পালে ভাল লাগে। ধুন মানুহ যিহেতু আইতাকে যেনে তেনে ৰাখি দিয়ে। আৰু মা আহিলেতো চিন্তাই নাই। এয়া দুয়োগৰাকী মা মই এয়া খাবলৈ লৈছোঁ। আজিলৈ ইমানেই, ধন্যবাদ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।